নমস্কাৰ, মই পুনৰ এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি তাঁত এজুতি লগাবলৈ লৈছোঁ। বহুত দিন তাঁতৰ ভিডিঅ' দিবই পৰা নাছিলোঁ আৰু গৰমো যথেষ্ট পৰিছে। গৰম বুলি এনেই থাকিলেও নহ'ব, আমাৰ দৈনন্দিন কামবোৰতো কৰিবই লাগিব। আৰু মই গামোচা লগাবলৈকে লৈছোঁ। বাইদেউ এগৰাকীক গামোচা কেইখনমান দৰকাৰ হৈছে। আহকচোন এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মই বগা সূতা ববিন লৈছোঁ 12টা আৰু আঁচু সূতা লৈছোঁ 4টা। মই আগতেও গামোচা লগোৱা ভিডিঅ' এটা দেখুৱাইছিলোঁ, মানে এনেকেই তাঁত বাতি কৰাও দেখুৱাইছোঁ। এতিয়াও মই অলপ তাঁতৰ কামখিনি দেখুৱাই যাম। ইমান গৰম পৰিছে, ৰাতিপুৱা খুব সোনকালেই উঠিলোঁ। 4:30মান বজাত উঠিয়ে মই জেগাবোৰ সাৰি পুচি চফা কৰি কাম বন কৰিয়ে গা পা ধুইয়ে আৰু চাহকণ খায়ে মই তাঁতখন লগোৱা আৰম্ভ কৰিলোঁ। আগবেলাতে তাঁতখন লগালে ভালো হয় আৰু গৰমটোৰ পৰা বৰ ৰক্ষা পাব পাৰি। দুপৰীয়া ইমানেই গৰম উঠে নহয়, তাঁতৰ কাম কৰিবই নোৱাৰি। মই প্ৰায়ে তাঁতৰ কামটো সদায় আগবেলাৰ ভিতৰতে হয় আৰু পিছবেলালে বৰ উঠাব পৰাও হয়। আমাৰ ঘৰত গিলি নামৰ মেকুৰী এজনী আছে। তাই তাঁত লগাওঁতে ইমান দিগদাৰ দিয়ে নহয়। এয়া আগা ভেটা দিছে, দেখিছে নহয়। আমাৰ ঘৰৰ পিছফালে বাঁহনি গছ-গছনিও আছে। চাহে চাহে তাঁতখন লগাব পাৰি। আৰু এয়া মুখখন ইমান ঘামিছোঁ, মোহাৰিহে লৈছোঁ আৰু। গৰমত অকলে তাঁত লগোৱা দেখি আমাৰ পূজাও আগবাঢ়ি আহিছে, অকণমান তাঁতৰ কামত সহায় কৰি দিবলৈ বুলি। দুগৰাকী মানুহ লাগেই বাৰু তাঁতৰ কামত, বেগেতে হয় তেতিয়া। তাইও শিকাও হয় আৰু। দেওবাৰ আছিলে যে স্কুলো বন্ধ, সেইকাৰণে তাঁতৰ কামতে লগাইছোঁ আৰু। কামো শিকিব লাগে নহয় পঢ়াৰ মাজতে। তাঁতখনো যথেষ্ট দীঘল হৈছে, 14খন দিয়া হৈছে যে। 15খন দিম বুলি ভাবিছিলোঁ। এই জপনা মুখলৈকে হ'লগৈহেঁতেন, জেগাকণ চফা কৰিবলৈ নহ'লেই আৰু, ঘাঁহ বন গজি আছে যে। সেইখন জপনা আমাৰ পিছফালে পথাৰ আছে। তাঁত বাতি কৰা প্ৰায় হৈছেগৈ আৰু, আঁচুকেইডালহে আছে, হ'বগৈ আৰু এতিয়া। তাৰপিছতে আকৌ পথালি ডাংডালত টুকি মাৰি ৰাছখন ভৰাব লাগিব। এতিয়া মই পথালিকে ডাংডাল ভৰাই ল'লোঁ আৰু এতিয়া খুঁটি পুতিম। এতিয়া মই সূতাবোৰ মেলি লৈছোঁ, ৰাছ ভৰাবলৈ তেতিয়া ভাল হ'ব। দুফালে দুটা খুঁটি পুতি ল'ম। এতিয়া পূজাই তাঁতখন টানি ধৰি আছে। এইফালেও এটা খুঁটি পুতি লওঁ টানকৈ। এতিয়া গামোচা চিনটো দি লওঁ। এয়া মই এখন এখনকৈ জোখি দিছোঁ, তাই চিনটো দি দিছে। চিনটো দি হোৱাৰ পিছতে এতিয়া মই ৰাছখন ভৰাই ল'ব লাগিব। এতিয়া মই ৰাছখন ভৰাবলৈ আৰম্ভ কৰিছোঁ। এটা কথা আপোনালোকে মন কৰিছে নাই বাৰু, মই পিছে বাওঁহাতেহে মই ৰাছ ভৰাইছোঁ। সোঁহাতে নেজানোৱেই, সৰুৰ পৰা বাওঁ হাতখনহে আগবাঢ়ে। ৰাছখন ভৰাই হোৱাৰ পিছতে তুলঠাত মেৰিয়াই লৈছোঁ। এতিয়া মূৰ পাৰ কৰাম। এয়া মূৰ পাৰ কৰাবলৈ লৈছোঁ। তাঁতখনত মূৰ পাৰ কৰা হৈ গ'ল। এতিয়া মই চলাই যাম তাঁতখন লাহে লাহে। গামোচাখন যথেষ্ট বহলেই হৈছে, মই বহলকৈ দিছিলোঁ।
গামোচা বহলকৈ লগাব লাগে। কান্ধতো লোৱা হয়, পুৰণা হ'লে পিন্ধাও হয়, গামোচাও হয়। আৰু এতিয়া পূজাইও মোৰ লগত সহযোগ কৰিছে ৰাঁচ চলাবলৈ। ভালকৈ নাজানে আৰু হ'লেও সহযোগ কৰিছে আৰু। তাঁতখন চলাবলৈ ভাল হৈছে, সূতা পিছে এডালো ছিগা নাই। অকলে তাঁত বাতি কৰিলে তাঁতখন বহুত ভাল হয়, সূতাবোৰ মানে ঢিলা ঢুপা নহয়। তাঁতখন আৰু এখন এফাল আছে, আমি এতিয়া মেৰিয়াই লওঁ, তাৰপিছত আকৌ পঠালিকৈ মেলি ল'ব লাগিব। তাঁতখন তুলঠাত মেৰিয়াই সামৰি হৈ গ'ল। বৰ উঠোৱা কাম আছে, আৰু মই আজি তাঁতৰ ভিডিঅ'টো ইমানতে সামৰিব বিচাৰিছোঁ। তাঁতৰ ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গৰমত মই মুখখনো এবাৰ মোহাৰি লৈছোঁ, আৰু আজিলৈ আহিছোঁ, বাই।